এটা বেয়া চেয়া নাপাব লাইন পাতক হা দাদা চৰবত খুৱাইছে নি থেংক ইউ দেই থেংক ইউ আৰু ইফালে ঘূৰি যাওঁতে আপোনাৰ ভাতৰ ব্যৱস্থা কৰিছোঁ ইফালে ভাতৰ ব্যৱস্থা কৰা হৈছে ৰিটাৰ্ণ আহোঁতে তাত তিনিচুকীয়া ককা আপুনি এয়া তুমি লোৱা এয়া লোৱা আৰু লোৱা ই হাতত ইমানকেইটাহে জুইছেগৈ আৰু তুমি লোৱা থাকা আপোনাৰ এই জেগাটুকুৰা কি হয় আমাৰ নাজিৰা লিগিৰ পুখুৰী ন নমস্কাৰ ৱেলকাম বেক টু মাই ব্লগ আজি গৈ আছোঁ এতিয়া বান সাহাৰ্য আমি গোটেইকেইটা একচুৱেলি যোৱা প্লেন আছিলে আজি ট্ৰাকত আমাৰ কিন্তু যিহেতু আজি পূৰা ধাৰাসাৰ বৰষুণ আৰু ওপৰত টিৰপাল চিৰপাল দি দিলোঁ সেইকাৰণে আমাৰ অকণ যাবলৈ অকণ অসুবিধা হ'ল সেইকাৰণে আমি গাড়ীতে গ'লোঁ আৰু ফাইনেলি এতিয়া আৰু এটা আছে লগৰ এটাতো ট্ৰাকত আহি আছে আৰু এটা আছে ডিব্ৰুগড় তাক এতিয়া উঠামগৈ ট্ৰাকখন পিছে আহি আছে ডাইৰেক্ট শিৱসাগৰ আৰু আজি ডিব্ৰুগড় পালোহি এটা বস্তু মই মন কৰিছোঁ ডিব্ৰুগড়ত এই নীলা গাড়ীকেইটা আছে গগৌ বহুত বেছি হৈ গৈছে মানে ইফালে চাবা গগৌ অঁ এইফালে চকুৰ আগতে চব নীলা সাগৰ একদম সাগৰ ইফালে চাবি গগৌ চবফালে গগৌ তিনিচুকীয়াত ট'টো ই ৰিক্সা ইয়াত গগৌ ইয়াত কিন্তু ট'টো আছে জানো মেডিকেল চাইডটো ন আহি গ'লি বহুত সোনকালে ওলালি কমেও 15 মিনিট ইয়াত ৰৈছোঁ হৈ গ'ল এতিয়া ই উঠিলে এতিয়া ডাইৰেক্ট গৈ আছোঁ শিৱসাগৰ আৰু ইয়াক দি দিছোঁ চলাবলৈ এতিয়া কথাটো হ'ল আমি যাম ক'ত সেই বস্তুটো ডিচাইড হ'ল নাই এতিয়া প্লেনিংটো কৰিম 2-3টা জেগা খবৰ পাইছোঁ তাৰপিছত তহঁতৰ চবেই যোনটো কবি তাতে যাম সেইটো এই বস্তুটো চাই লওঁ ক'ত গ'লে ভাল হ'ব এতিয়া পটককৈ চাহ ব্ৰেক এটা লৈছিলোঁ আৰু ড্ৰাইভাৰ চেঞ্জ আছে এতিয়া যিটো লগৰটো এতিয়া সি এখন চলাইছে এতিয়া এখন মই চলাইছোঁ আমি ইয়াৰ পিছে যাম অলপ পিছতকৈ ফোন কৰিব আৰু এতিয়া আমি কোনটো জেগা গৈ আছোঁ নিমাইজান আমি এতিয়া ডিচাইড কৰিলোঁ যাম নিমাইজান জেগাটোৰ পৰা জাষ্ট 7 পাৰ হৈছোঁ আৰু ড্ৰাইভাৰ চেঞ্জ হৈ গ'ল ড্ৰাইভাৰ মানে এতিয়া মোৰ লগৰটো এতিয়া সিখন গাড়ী চলাই আছে মই এতিয়া এইখন এতিয়া আমি বহুতে আগবাঢ়ি গৈছিলোঁ এতিয়া আমাৰ যিখন গাড়ীৰ লগত আহি আছিলে ট্ৰাকখন সেইখন ক'ৰবাত থাকি গ'লগৈ বোলে সেইকাৰণে এতিয়া একদম লাহে আহি আছোঁ যাবলৈ দিওঁ তাহাঁতক প্ৰথমতে নহ'লে ৰাস্তা আমি ভাবিছোঁ ডিমৌ এনেকৈ গুচি যাম নিমাই যাম বুলি ভাবিছোঁ যে ডিমৌ ফালেদি যিটো ৰাস্তা আছে যে সেইফালে সোমাই দিম বুলি ভাবিছোঁ সেইকাৰণে অকণ কনফিউজ হৈ যাব যদি আমি বেছি স্পীড দি দিওঁ এইখন পালেহি ফাইনেলি এই গাড়ীটোত আপোনালোকে যিমানখিনি দেখিছে আপোনালোকৰ মৰম আপোনালোকৰ কণ্ট্ৰিবিউশ্যন এইখিনি গোটেইখিনি বুলি নহয় 80% ক্ৰাউড ফাণ্ডিং এইখিনি এক গাড়ী মাল হৈ গ'ল কিন্তু আমি কেতিয়াও ভবা নাছিলোঁ কিন্তু হয় নাই ইমান মৰম পাম আমি কেতিয়াও ভবা নাছিলোঁ যে ইমান ৰেছপন্স পাম বুলি ভবাই নাছিলোঁ মানে বহুতে সহায় কৰিলে দেই যিটো আমি কেতিয়াও ইমান ভবাই নাছিলোঁ ইভেন এব্ৰডৰ পৰা আমাৰ লগৰখিনিয়েও ছাপোৰ্ট দিলে আৰু এনেকৈ দুলীয়াজান CDC অফিচৰ মানুহসকলো বহুত ধন্যবাদ তুহিনৰ আমাৰ লগৰ বহুত হেল্প কৰিলে মোৰ অফিচৰ মানুহ বহুত ছাপোৰ্ট কৰিছে সঁচাকৈ এইটো বহুত মানে ফাণ্ডছ জমা কৰি আমাক মানে ছাপোৰ্ট কৰিলে আৰু আমালৈ আগবঢ়ালে ফাণ্ডটো থেংক ইউ চবকে এতিয়া পটককৈ আকৌ আমাৰ ড্ৰাইভাৰ চেঞ্জ হৈ গ'ল এতিয়া মই ইয়াক দিছোঁ চলাবলৈ আৰু মই বহি গ'লোঁ ইয়াত আৰু এইখন যিখন গাড়ী আগত গৈ আছে যে আমাৰ মাল নিয়া গাড়ীখন আকৌ তাত গুচি গ'ল প্ৰিয়মা তুহিন আজি ড্ৰাইভাৰ খালি খুব চেঞ্জ হৈ আছে এবাৰ এখন ই চলাইছে এবাৰ এখন ই চব ড্ৰাইভাৰ অঁ ক'ব গ'লে আমি গোটেইকেইটা ড্ৰাইভাৰ আজি গোটেইকেইটাই গাড়ী চলাব জানো যিমানকেইটা আজি মানুহ ওলাইছোঁ ৰাতিপুৱা তিনিচুকীয়া দি চলাই আহিলে এবাৰ তই এখন চলাই আছ এবাৰ মই এখন চলাইছোঁ আমাৰ এক্সট্ৰা ড্ৰাইভাৰ নালাগিছিলে খালি গাড়ীখন অকণমান মানে খেলি মেলি আছে সেইটো কাৰণে আমি ড্ৰাইভাৰজন লৈ আহিছোঁ নহ'লে আমিয়ে লৈ গ'লোঁ হয় আমিয়ে লৈ আহিলোঁ হয় একদম বিন্দাছ আৰু এখন মানে বহুত ধুনীয়া আছিলে চলাবৰ কাৰণে একদম লাইক নতুন মানে নিজৰ পাৰ্চনেল গাড়ী নিচিনা প্ৰায় স্মুথ গাড়ী আছিলে পাৰ্চনেল গাড়ী বুলিয়ে ক'ব পাৰি অলপ মই
আৰু নহয় মানে প্ৰাইভেট গাড়ীৰ নিচিনা যেনেকুৱা গাড়ী হয় ন সেই তেনেকুৱা গাড়ী হয় এখন ইণ্ট্ৰাখন মানে বাকী ছটা চলাইছোঁ এখন চলাবৰ কাৰণে অকণমান হাৰ্ড হয় কিন্তু এখন মানে বহুত স্মুথ হয় গাড়ীখন আৰু আমাৰ লগৰ এটা গাড়ী হয় সি আমাক গাড়ীখন দি দিলে হয় জাষ্ট বিকজ অফ দি গাড়ীখন মানে কি হৈছে 60ৰ ওপৰত গ'লে মানে গাড়ীখন কপে এইখন এতিয়া মই চলাওঁতেও অকণমান তেনেকুৱা হৈছিলে বাট ষ্টিল মই মেকআপ কৰি ল'লোঁ যেনে তেনে কাৰণ তই প্ৰফেশ্যনেল হয় চব প্ৰফেশ্যনেলে আমাৰ ইয়াত গোটেইকেইটা প্ৰফেশ্যনেল বহি আছে তোক চাইকেল চলাবলৈ মই শিকাইছিলোঁ সেইটো হয় চাইকেল লৈ মই পৰিছোঁ অ। আৰু চাইকেল প্ৰথম মই ইয়াৰ চাইকেল চলাইছিলোঁ মোৰ চাইকেলখন আৰু প্ৰথম তাকো ৰাতি শিকাইছিলোঁ তোক। ৰাতি ৰাতি তোৰ 7টা 7:30 তাকো ৰাতি 7টা 7:30 তোক শিকাইছিলোঁ অঁ সেই চাইকেল চলোৱা মানুহ আজি গাড়ী লৈ গ'লে দুটাই গাড়ী লৈ মেলি এতিয়া ক'ত যামগৈ ক'ত যাওঁগৈ আগতে চাইকেল লৈ ক'ত গুচি গৈছিলোঁগৈ এতিয়া গাড়ী লৈ এতিয়া এফালে সোমাই যাম নেকি ডিমৌৰ এফালে ৰাস্তাটো অঁ, অঁ, অঁ। অঁ দাদা চৰবত খুৱাইছে নি থেংক ইউ দেই থেংক ইউ আৰু ইফালে ঘূৰি যাওঁতে আপোনাৰ ভাতৰ ব্যৱস্থা কৰিছোঁ অ'কে অ'কে ইফালে ভাতৰ ব্যৱস্থা কৰা হৈছে অঁ ৰিটাৰ্ণ আহোঁতে তাত সোমাই ভাত থেংক ইউ দাদা থেংক ইউ আহিছে তিনিচুকীয়া ন তিনিচুকীয়া যাব দেই অঁ থেংক ইউ এতিয়া আমি অঁ থেংক ইউ ডিমৌ জাষ্ট পাৰ হৈছিলোঁৱে ডিমৌ চাৰিআলিটো ইয়াত মানে যিখিনি লোকে বান সাহায্যৰ কাৰণে গৈ আছে তেওঁলোকক চবকে চৰবত খুৱাইছে আৰু ইফালে হেনো বোলে ৰাস্তা ইপাৰে বোলে ভাতৰ ব্যৱস্থাও কৰিছে বহুত ভাল কাম কৰিছে কিন্তু প্লেনটো অকণমান কুইক চেঞ্জ এটা হৈছে মানে কি আমি যিটো ডিমৌ ফালে সোমাম বুলি ভাবিছিলোঁ এই ডিমৌ ফালে হেনো আকৌ কোনোবা লগৰ এটাই ফোন কৰিলে বোলে এইফালে মঠাইৰ ওপৰে যাব লাগিব আৰু ৰাস্তাটো বৰ এটা ভাল নহয় সেইকাৰণে আমি এতিয়া শিৱসাগৰ হৈ গৈছোঁ শিৱসাগৰ টাউন হৈ পেলাই কিন্তু এতিয়া আহোঁতে সেইদিনা লাষ্ট টাইম আহোঁতে ইয়াত যিটো দেখিছিলোঁ পৰিস্থিতি দেখাই আছোঁ তাতকৈ অকণমান ভাল হ'ল বাৰু এই ঘৰবোৰ পূৰা ডুবি আছিলে ৰাস্তাই পানীবোৰ এতিয়া অকণমান আছেই বাৰু নথকাও নহয় এইবোৰ মানুহৰ ঘৰ চৰবোৰ পূৰা পানীৰ মাজতে আছিলে কিন্তু হ'লেও মানুহখিনি এতিয়া আছে বাৰু প্ৰায়ভাগ মানুহ এতিয়া এনেকৈ ৰাস্তাতে আছে মই দেখাম পাৰিলে কিন্তু আগতকৈ অকণমান হ'লেও পৰিস্থিতিটো আগতকৈ অকণমান ঠিক হৈছে এইটো চাইডে এইসকল এতিয়া এইফালে পানী হৈ আছে চাগে সেইকাৰণে তেওঁলোক এতিয়া গোটেই ইয়াত আশ্ৰয় লৈ আছে আৰু আছে আগত তেনেকৈ অঁ ইয়াতো বিলাই আছে পিছে এইবোৰ শিৱসাগৰ ফ্লাডে এটা বস্তু দেখালে যে আমাৰ অসমৰ মানুহখিনিৰ মনটো কিমান কোমল অঁ কিমান হেল্পফুল হয় কোনো জুবিন দেশৰ মানুহ চব আমি ইয়াত কোনো মানে কাষ্ট ৰিলিজন চাই পেলাই কোনো কাকো একো দিয়া নাই সেইটো ভাল কথা কিন্তু অকল হিউমেনিটি চাই পেলাই আৰু আমি যিমানখিনি লগাই দিছোঁ ইয়াতে মই ইয়াতে এটা কথা এটা ক'ব বিচাৰিছোঁ যে আমি ইয়াত যিমানখিনি লগৰখিনিয়ে দিছোঁ কোনো কাৰো মানে কাষ্ট চাই পেলাই আমি দিয়া নাই আমি অভাৰঅল এটা এমাউণ্টে লৈছোঁ চব ফালৰ পৰা মানুহে দিছে পইচা ইভেন মোৰ লগৰ এজন আছিলে তেওঁ মণিপুৰত থাকে তেওঁ মোক কণ্ট্ৰিবিউট কৰিছে যে আমাৰ ইয়াত কিবা দিব পাৰোঁ তাতে মানে সেইটো বস্তু ভাল লাগিছে যে আমাৰ কথা তাৰপিছত গোটেই মানে শিৱসাগৰ যিমানখিনি বস্তু দেখিছে মানুহ চবে তাৰ পৰা যে চব মানুহ যে মানে নিজৰ হেঁপাহৰে যে ওলাই আহিছে গোটেই অসম ওলাই আহিছে বুলি ক'ব পাৰি মানে গোটেই অসম ওলাই আহিছে প্ৰত্যেকটো ৰাস্তাৰ এটা মানে কোনোবা মানুহ কোনোবা যদি আহিব নোৱাৰিছে তেওঁ দুটকামান পইচা দিছে যোনে যেনেকৈ পাইছে ডনেশ্যন কৰিছে তেনেকৈ ইভেন আমিও তেনেকৈ যেতিয়া আমি কণ্ট্ৰিবিউশ্যনটো ক্ৰাউড কণ্ট্ৰিবিউশ্যন লৈছোঁ তেতিয়া আমি কাকো 1 টকা আমি ডিমাণ্ড কৰা নাই যোনে যেনেকৈ মন যায় তেনেকৈ দিছে কোনোবাই 500 দিছে কোনোবাই 50 ৰুপিজ দিছে মোক ইভেন 50 ৰুপিজলৈকে দিছে মানুহে কিন্তু মই বহুত হেপ্পী আৰু প্ৰথম যোনটো আমি পাইছিলোঁ পইচা তই জান নে নাজানো মই কৈছোঁ প্ৰথম পইচা আমি পাইছোঁ 50 ৰুপিজ এটা 50 ৰুপিজ য়েছ সেই 50 ৰুপিজটোৱে এজনী আই থিংক কোনোবা এজনী মানে লেডি এগৰাকীয়ে দিছে 10 টকালৈকেও দিছে মই মুঠতে প্ৰথম মোৰ একাউণ্টত মোৰ জিপে কিউআৰ দিয়া আছিলে তো মোৰ 10 টকালৈকেও দিছে প্ৰথম পইচা আহিছে 50 ৰুপিজ আজি সেই 50 ৰুপিজটো গৈতো আমাৰ অলমষ্ট নিয়াৰ এবাউট 30,000 হ'ব মানে চবৰে আমাৰ সেইটোৱে আমাৰ ক্ৰাউড ফাণ্ডিং টোটেল 30,000 ওচৰা-ওচৰি হ'লগৈ আৰু সেইখিনি বস্তুৱে আমি ইয়াত এতিয়া বিলাবলৈ আহিছোঁ মানে ইমান তাৰে পৰা আমাক যিমানখিনি আমি বজাৰ কৰিলোঁ আফটাৰ বজাৰ কৰাৰ পিছত যোনখিনি পইচা থাকি গ'ল বেছি পোৱা নাই অলপ চলপ পইচা বাচিছে সেইখিনি আমি কেছ কৰি লৈ আহিছোঁ এতিয়াও পৰা কেছ উলিয়াই লৈ আনিছোঁ এতিয়া কেছ পইচাখিনি আমি যিমানখিনি পাৰোঁ যাক পাৰোঁ যেনেকৈ পাৰোঁ আমি দিমগৈ কিন্তু সেই বস্তুটো ভাল লাগিছে কিন্তু গোটেই অসম বুলিয়ে নহয় বাহিৰৰ পৰা তেনেকৈ বহুত আহিছে বাহিৰৰ পৰা বহুত মানুহ আহিছে এতিয়া গোটেই গাড়ীবোৰ চব আৰু কিছুমান বাহিৰৰ ৱেষ্ট বেংগলৰ ষ্টেচনৰ গাড়ী দেখিছোঁ বিভিন্ন জেগাৰ পৰা আহিছে মানুহ সেই বস্তুটো খালি বিৰাট ভাল লাগিছে আৰু বহুতে এতিয়াতো আমি ধৰক আজি এবাৰ দুবাৰ আজি আমাৰ ছেকেণ্ড টাইম অহা ইয়ালৈ
কিন্তু ইমান মানুহ দেখিছোঁ যে যোন তাতে আছে, তাতে মানুহখিনি সহায় কৰি আছে, সেইবোৰ দেখিবলৈ বিৰাট ভাল লাগিছে। আৰু আমি প্ৰথমবাৰ আহি পেলাই আমাৰ যোনটো ভাগৰ লাগিলে বা যি লাগিছে বহুত কম লাগিলে, কিন্তু আমি এবাৰ ভাবিছোঁ যে আৰু নাহোঁ বুলি, কিন্তু পিছত আমি নোৱাৰিলোঁ মানে নাহাকে মানে হেঁপাহটো চাই বস্তুটো বোলো আকৌ যাওঁ। যোৱাবাৰ অকল আমি হাৰ্ডলি 6-7টা যোৱাবাৰ আমাৰ কি হ'ল একচুৱেলি মেইন প্ৰব্লেমটো হৈ গ'ল আমি কিছুমান ভিতৰুৱা জেগাত যাবগৈ নোৱাৰিলোঁ মানে আমাৰ তেনেকৈ ইমান ভাল পৰিস্থিতিও নাছিল, পৰিস্থিতি মানে হেৰি সুবিধা নাছিলে নাও চাওঁ প্লাছ আমি নিজৰ পাৰ্চনেল গাড়ী লৈ আহিছোঁ, এতিয়াও পাৰ্চনেল গাড়ী লৈ আহিছোঁ, কিন্তু পিছফালে এখন আমি ভাল ধৰণৰ গাড়ীখন লৈ আহিছোঁ যাতে আমি য'ত হ'লেও যাব পাৰোঁ গাড়ীখন থৈ পেলাই। কিন্তু ভাল লাগিলে বস্তুটো দেখি, মানুহখিনি ইউনিটিটো চাই ভাল লাগিছে। এইটো পানী মই দেখাই আছোঁ টাউনত এতিয়াও গোটেইখন মানে 100% শুকোৱা নাই বুলি ক'ব পাৰি মানে। আজি আগষ্ট 1 তাৰিখ, এতিয়াও ভালকৈ শুকোৱাকৈ নাই। এইটো মেইন আগৰ পুৰণা ৰাস্তাটো, মানে বাইপাছটো ইফালে আছে, এইফালে বাইপাছটো আছে, এইফালে এইটো পুৰণা ৰাস্তাটো। ইয়াত সেইদিনাখন যি অৱস্থা আছিলে ৰাস্তাটো, সেইদিনাখন দেখাইছিলোঁ যে যোৱা ভিডিঅ'টোত যে আজি চাওক বহুতখিনি ভাল আছে। এইটো ষ্টেচন এতিয়া অকণমান আছে, এইবোৰ পাৰিব যাবলৈ, কিন্তু এই দোকানবোৰ কিন্তু একদম পানীত ডুবি আছিলে চাগে। আজি পৰিস্থিতি বহুতেই ভাল বাৰু। এইবোৰ এতিয়া আমি সোমালোঁ গলি এটাত, সৰু গলি এটা আছে, আৰু একচুৱেলি প্ৰথম বেলেগ এটা ৰাস্তা দি গৈছিলোঁ। তাত মানুহখিনিয়ে ক'লে বোলে ৰাস্তাটো ব্লক আছে আগত, বোলে ট্ৰেইন লাইনৰ কিবা এনেকৈ বস্তু বনাই আছে, সেইকাৰণে আপোনালোকে আকৌ বেলেগ এটা ৰাস্তা দি যাওক। এতিয়া সেই ৰাস্তাটোতে আমি গৈ আছোঁ। আৰু লগতে মানুহে এইটোও কৈছে যে পোৱা মানুহে বোলে বহুত পাই আছে, নোপোৱা মানুহ এতিয়া একেবাৰে পোৱা নাই, পাৰিলেহে নোপোৱা মানুহখিনিক দিবলৈ চেষ্টা কৰিব বোলে। এইফালেচোন পৰিস্থিতি এতিয়াও এনেকুৱা, মানুহবোৰ সাগৰ হৈ আছেচোন এইফালে। ভিতৰলৈ বাৰু এতিয়া কেনেকুৱা হয়? অঁ, এই ঘৰটোচোন এতিয়া ডুবি আছে পুৰা। এইফালে একদম সাগৰ গোটেইখন। এইটো ঘৰ এইটোচোন অৱস্থা একেবাৰে বেয়া। এতিয়াও পানী আহি থকা নিচিনা লাগিছে, আৰু বহুত এইখিনি দ হ'ব জানো নাই পানীখিনি যে। ঘৰ ডুবি গৈছে যেতিয়া। ইয়াত আহি আছিলোঁ, পটককৈ ইমানেই ভিৰ লাগিলে ৰাস্তা। এটা ঘৰ দেখাইছোঁ হা আপোনালোকক, অৱস্থা চাওকচোন বাৰু এওঁলোকৰ ঘৰৰ। এতিয়া পানীত ডুবি আছে, বেয়া লাগিলে দেখিলে। এইফালে কিন্তু এতিয়াও পানী বৰ এটা জেগা। দাদা জেগাটোৰ নাম কি? এইফালে চিধা গ'লে নিমাই যাম ন? এতিয়া নিমাই যাম পামগৈ। উঠি ল মানুহ ভিৰ হৈছে বাৰু। কালি তেতিয়ালৈ ভাব আৰু হ'ব। আজি তাতে শনিবাৰ নহয়, সেইকাৰণে আকৌ উইকেণ্ডতো আহেতো মানুহ। পটককৈ বাচ্ছা এটা দেখিলোঁ। ভণ্টি এয়া লোৱা, মটন খাবা? এই লেফ্ট হেণ্ড দি দিছোঁ দেই, বেয়া চেয়া নাপাবা। আমি তিনিচুকীয়া। কি নাম তোমাৰ? কি নাম? থাকা দেই, থেংক ইউ। চকলেটৰ পেকেট এটা আনিছিলোঁ, ভাবিছোঁ ৰাস্তাত এটা নহয় 3টা পেকেট আছে, বাকীখন সিখন গাড়ীত আছেগৈ আমাৰ। ভাবিছোঁ ৰাস্তাত এতিয়া যিমান সৰু সৰু বাচ্ছা দেখোঁ দি যাম তাহাঁতক, ইয়াতে থৈ দিওঁ এইখন। আৰু এইখিনিও লৈ লোৱা, আৰু পাইলক দিওঁ ৰ'বা। দিছোঁ। ইয়াত তুমি লোৱা, এয়া লোৱা আৰু লোৱা। ই হাতত ইমানকেইটাহে জুইছেগৈ আৰু তুমি লোৱা। থাকা দেই, ৱেলকাম, বাই বাই। যিমান পোৱালি দেখোঁ ৰাস্তাত বেছি ৰখাই দিবি, চবকে চকলেট বিলাম। ইয়াত মানুহবোৰ চক না, ইয়াত অৱস্থা যি, মানুহখিনিয়ে এনেকৈ ইয়াত নাথাকিলে উপায় নাই মানে, চবেই ইয়াত আশ্ৰয় লৈ আছে। পোৱালি চকলেট খাবা?
চকলেট লোৱা সুধিবলৈ নাই আৰু লোৱা এইটো লোৱা লোৱা এইটো এটা থাকি গ'ল লোৱা বাই বাই সঁচাকৈ একেবাৰে ডাঙৰ মোৰতো লেক নিচিনা লাগিছে ন এইবোৰ চকলেট খাবা ৱেলকাম তিনিচুকীয়া চকলেট খাবা খাবা নহয় সৰু বাচ্ছা ডায়েবেটিছ থাকেতো খাবা বুলি এনে সুধিছোঁ আৰু চকলেট লওঁ লগতে আমিও খালোঁ এটা এটা ধুনীয়া কিন্তু মটনটো এই বুঢ়াটোও খালে নিজে কি হ'ল ডেকা নেকি কোন তই বিয়া পাতিলি মই বিয়া নাই পতাম ক হেল্ল' ক এইখন গাড়ীত আৰু আছে মজা মজা চকলেট বয় য'ত দেখিবি দিব পাৰিম তাতে দিম গৈ থাক চিধা গৈ থাক ৰাস্তাটো একদম লাষ্টত দিম লাষ্টত যিমানখিনিলৈকে যাব পাৰিম তাৰপিছত লাগিলে নাও পালে নাও লৈ ল'ম লাষ্টত যদি নাও পাই যাম নাও লৈ পেলাই যাম বুজিলি নাই আইতা মটন খাব নি অঁ দি দিব কেঁচুৱা লগ মাইনা চকলেট লোৱা মাই ৱেলকাম এখন এই বোলে ভাইটি আছে আৰু এটা ভাইটি আছে বৈ দে লোৱা ভাইটি চকলেট লোৱা 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 চকলেট লোৱা এইটো লোৱা দেই আগতো এজনী আছে দে তই চলা অঁ পিছফালৰ পৰা দি যা মাইনা মটন লোৱা মটন লোৱা বাই 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 তাৰমানে ইয়াত দিব পাৰিম মানে কথাটো হ'ল আমাৰ এখন গাড়ীত অকল মটনে আছিলে বাকীখিনি মেইন বস্তুখিনি আমাৰ এখন গাড়ীত আছিলে সেইকাৰণে আমি এতিয়া এখন গাড়ীৰ পৰা যিমান পাৰোঁ মটনকে বিলাই আছোঁ এইটো মাইনাক বিলাওঁ চকলেট খাবা লোৱা এয়া লৈ লোৱা এয়া চাওক না পটককৈ নামি এটা বস্তু দেখাইছোঁ ৰ'ব গোটেই এওঁলোকৰ ঘৰ চাগে এইটো কুকুৰা চুকুৰা চাওকচোন আপোনাৰ ঘৰ ন ইফালে অৱস্থা বেয়াচোন পূৰা পানীত কেইদিনৰ পৰা আছে এনেকৈ 11 দিন 12 দিন আহি লওঁ এইফালৰ পৰা একদম গাঁৱৰ ভিতৰত সোমালেহে গম পাওঁ মানুহখিনি কি কেনেকুৱা কি পৰিস্থিতিত আছে কিছুমান বৈ বেছি বেছিকৈ দিছোঁ বাকী পলিথিন এই মাইনাটো ইমান দুখ লাগে মাইনা লোৱা চকলেট খোৱা কি চিন্তা কৰি আছা কি চিন্তা কৰিছা ইমানকৈ একো নাই চব ঠিক হৈ যাব চব ঠিক হৈ যাব চিন্তা নকৰিবা কিন্তু আছে মাইনা এটা মাইনা লোৱা মৰ্টন এই পৰিলে দেই এটা আৰু এটা লৈ লোৱা পৰিলে যিটো দীঘলটো এইখন গাড়ীত আছে না গাড়ীত আছে বাই 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 সেই মানুহখিনি কৰিব কি সেয়া মানুহৰ ঘৰৰ ভিতৰতে এতিয়া গাড়ী লৈ যাম টিংখন অঁ যা এয়া চাওক মানুহৰ ঘৰৰ ভিতৰতে এটা গাড়ী লৈ যাম এয়াই পৰিস্থিতি উপায়ো নাই মানুহখিনিয়ে কৰিব কি এতিয়াও ইয়াত পানী ভালকৈ শুকুৱাই নাই এতিয়া গাড়ীখন এইখিনিতে ৰাখিলোঁ আমাৰখন ভাবিছোঁ এতিয়া আমি এইখন উঠি যাওঁ এতিয়া ৰাস্তাত ধৰি লওক যিমানখিনি মানুহৰ পাওঁ তেনেকৈ তেওঁলোকক দি যাম যিমান পাৰোঁ আমাৰ ফালৰ পৰা আৰামত এতিয়া ট্ৰাকৰ ওপৰত উঠিলোঁ আৰু আমিকেইটা লাইন পাতি দিয়ক বাইদেউ লাইন পাতি দিলে ভাল হ'ব
লাইন পাতি দিয়ক চাওঁ চাওঁ মই দিয়ক মোক আপোনালোকক বিলাবলৈ আহিছোঁ আমি তেতিয়া আপোনালোকে চাইজকেইটা কৰিলে দি দিব পাৰিম ক'ৰ পৰা আহিছে দাদা ক'ৰ পৰা আহিছে কাৰ্বি আংলং ইয়াৰ পৰা আমি 5খন মান উলিয়াই দিম আপোনালোকে এজন এজন কৰি পেলাই লৈ লওক ৰ'ব ৰ'ব সেয়া নল'ব সেয়া নল'ব 5খন পাতি উলিয়াই পেলাই দে দাদাহঁতে নিজে লৈ ল'ব এখন দিয়ক মই গুচি আহোঁ অঁ ধপিয়া ধপি নকৰিব ধপিয়া ধপি নকৰিব ৰ'ব কেনেকৈ দিয়ক 5খন দে বাইদেউ অকল এটা কথা আমি আৰু জেগাত দিব আছে হা আমাৰ বেছি কোৱান্টিটি নাই শুনক দাদা টনাটনি নকৰিব এই বস্তুটো বেয়া নিদিব চবকে দিবলৈ আহিছোঁ নহয় চবকে দিব লাগিছে অকল আপোনালোকৰ গোটেইখিনি ইয়াত দি দিলে দিগদাৰ হ'বতো নিলেবে এটাই হৈ যাব ৰ'ব এখন এটা লাগে 10খন হাত দিলে আমি দিব নোৱাৰিম ন আপোনালোকৰ ফিনাইল চিনাইল লাগিবনে এইফালে দি দে এইফালে দি দে এইপিনে দে এইফালে দে তুহিন এইফালে দি দিয়ক খানা দিয়ক এইপিনে দিয়ক পাতি নালাগে ন পাতি নালাগে খানা দিয়ক পাতি ললোৱা হ'ব আপুনি পাব এইটো বস্তু বহুত আছে এইটো আমি হ'ব বাইদেউ আহিছোঁ দেই এতিয়া লাষ্ট ট্ৰাকৰ ওপৰত উঠিলোঁ আৰু উপায় নাই বাইদেউ আহি আছোঁ ৰ'ব আহি আছোঁ ৰ'ব সেইডোখৰ আহি আছোঁ এইখানে আগতে ৰখাম এটা বেয়া চেয়া নাপাব লাইন পাতক হা অঁ আপোনালোকক দিবলৈ আনিছোঁ চাওক আপোনালোকক দিবলৈ আনিছোঁ বস্তুখিনি আহিছোঁ আমি আকৌ ঘূৰাই লৈ নাযাওঁ নহয় লাইন পাতক তাত ৰখালো তাত এনেকুৱা টানা কৰিছে এইটো বেষ্ট এই বস্তু বেয়া লাগে ন পাৰ্টিটো লাষ্টত দিম চবে পাৰ্টি কৈছোঁ পাতিটো লাষ্টত দিম অকল পাতি নাই আৰু বস্তু আছে চব আৰু ঢেৰ বস্তু আছে আৰামত লওক চব বস্তু পাব এনেকুৱা ক'লে বেয়া লাগে ন যে আমাৰ বেলেগ নালাগে পাৰ্টি লাগে আমি তিনিচুকীয়া ইমান দূৰৰ পৰা আহিছে অলপ সেইটো কৰক দিম চবকে দিম ৰ'ব ফেনাইলৰ সেইকেইটা উলিয়াচোন দাদা আপোনাৰ হৈ গ'ল যদি চাইড দি দিয়ক নহয় আপোনাৰ হৈ গ'ল যদি হেৰি কৰি দিয়ক এইফালৰ পৰা আহিব পাতি দিম একেবাৰে লাষ্টত দিম বাইদেউ লাইন পাতক টনাটনি নকৰিব ৰ'ব টনাটনি নকৰিব অঁ লাইন পাতক চবৰে প্ৰব্লেম হৈছে বাইদেউ মাস্ক লাগে নি এই বাইদেউজন আগৰ পৰা কৈ আছে মোক এখন এইফালে দি দিম এইখন ল'লেই এই জেচি ক'ত হাল্লা নকৰিব বাইদেউ এইটো পাতি শেষ কৰিলোঁ আৰু মানুহ আছে আৰু বহুত আছে বাইদেউ আমি অকল এটা জেগাত আমি নাই পোৱা নহয় আমি নাই পোৱা নহয় এনেকুৱা নকৰে দেই বাইদেউ ৰখি আছো চবৰ কাৰণে দিম অলপ লাইন পাতিলে হৈ যায় মলম হয় দে মলম মাৰপিট নহয় মলম হয় দে মলম হয় ইমানকে পানী আনি পাতি ৰং এৰিছে নধৰিবা ডুব পাবা তুমি তাতে থাকা আৰামত আহা আমি আকৌ আহিম এতিয়া আকৌ সোমাব দেই ধৰি ল'বি মানুহে টনা আজোৰা কৰি মই সেইকাৰণে বাদ দিয়ক এই ঘৰটোত লাগে পাতি অঁ এইটো ঘৰ আপোনালোকে কিমান দিনৰ পৰা আছে এনেকৈ কিমান দিনৰ পৰা আছে ইয়াত আছে হয় নাই কি জেগা এইটো কোৱা হা দৰং নিমাই দহ নিমাই অঁ দিম ৰ'ব দিম আপোনালোকৰ কাৰণে আনিছোঁ ন দিম ৰ'ব এই জেচি
পাতি দি দে পাৰিলে পাতি এটা দিয়া বাইদেউ ক'ত আছে দিম এখেতক পাতি দি দেচোন দিম আপোনালোকৰ কাৰণে নিছোঁ ন চবকে দিম ৰ'ব দে ককা আপুনি দিছোঁ অঁ অঁ ধাৰি আৰু জেচি আৰু এখন দেচোন দি দেচোন এখেতক দি দে কিবা কবি আৰে ইয়াত পুৰা ইয়াত বহুত পাতি লৈ গেডাৰিং বহুত হৈছে বহুত বেছি গেডাৰিং কিন্তু কোনোবা আহিলে যিমান পাৰে পাতি লৈ আহিব আৰু নেক্সট টাইম আপোনালোকে যদি পাৰে পাতি বেছিকৈ আনিব ইয়াত মানুহে পাতিহে বেছি বিচাৰিছে পানী বটল নাই লোৱা পানী বটল চানি বটল ইমান এটা বৰ এটা বিচৰা নাই পাতি চাতি বহুত বেছি বিচাৰিছে সেইকাৰণে আপোনালোকে যদি পাৰে পাতি আনিব আধা দি গাড়ী শেষেই হ'লগৈ ইয়াত বস্তু দি কিন্তু ইয়াত এতিয়া যিটো পৰিস্থিতি দেখিছোঁ উল্টা আমাক বান সাহায্য দিব লাগিব চাগে যদি ক'ৰবাত বোলে মঠাৰি ভাঙো হৈ আছে সেইকাৰণে এই জেগাটোৰ পৰা সোনকালে ওলোৱাই ভাল যি দেখিছোঁ ন এইফালে আকাশখন চব পুৰা ক'লা কৰি আনিছে আকাশ পুৰা ক'লা আধা দি গাড়ী শেষ বস্তু বিলাই আৰু মাত চাত ভাঙি গ'লগৈ এই স্কুলখনৰ অৱস্থা চোৱাচোন এইফালে আকাশখন চোৱা না কি পৰে একেবাৰে ক'লা কৰি আনিছে আৰু ইয়াত যদি অকণমান দেৰি কাৰণে যদি বোলে গাড়ীখন ৰাখোঁ টনা টানি ধেৰ আৰু আছে নে কি চব আহিছে নাই আৰু ফোনটো এৰি দিবা নহ'লে নাযাম আৰু আজি পাই জানো কিন্তু সোনকালে ইয়াৰ পৰা ওলাব লাগিব নহ'লে আমি ফচি থাকিম চব বতৰৰ অৱস্থা বেয়া মাৰছো মই বঢ়িয়া ঠিক আছে আহিলোঁ এতিয়া গাড়ীত ই আৰু মই বাকীকেইটা সঁচাকৈ দেই ঠেলা হেঁচা একদম এতিয়া আৰু এতিয়া নেক্সট জেগা এটাত যাম আমি অকণমান আগলৈ নিমাই জানৰ পৰা বাকীকেইটা লগৰকেইটাই এইখন গাড়ীতে এতিয়া উঠি দিলে কিন্তু বৰষুণো দিছে জাননে তাতে এতিয়া আল্টিমেটলি ইয়ালৈ আহিব লাগিব বহুত অৱস্থা বেয়া হ'ব কিন্তু মানুহখিনি এইখিনি ভিৰ বহুত কিন্তু এতিয়া যি অৱস্থা হৈছিলে ই মানে সাংঘাতিক ধৰণে গাড়ীখন উলিয়ালে গাড়ী ফচি গৈছিলেগৈ মানে সেইটো ভিডিঅ' কৰা নহ'ল মানে একচুৱেলি মানে মানুহখিনিয়ে এটা কথা ৰাস্তাটো মানে পূৰা ব্লক কৰি দিছে মানে আমি ইফালে যাবলৈ গাড়ীখন পূৰা ফচি গৈছিলেগৈ ই যিটো ধৰণে উলিয়ালে মানিব লাগিব কিন্তু বহুত বেছি সঁচাকৈ যেনে তেনে এতিয়া এইফালে চাওক এইবোৰ চাওক মানুহে আধা আধি ৰাস্তাৰ পৰা ব্লক কৰি থৈ দিয়ে মানুহ ওলাব কেনেকৈ এই লাগি যাব এইফালে ধেৰ জেগা আছে বেক কৰ ৰিভাৰ্চ কৰ এই ঘৰ ইয়াত বাৰু অকণমান যেন তেন ঠিকে আছে গোটেই আধা আধি ৰাস্তা ব্লক এনেকুৱাকৈ ঘৰ বনাইছে গাড়ীত লাগি যাব আমি ৰিলিফ কৰিব অহা মানুহৰ নিজৰে প্ৰব্লেম হৈ গৈছে সেইটো এতিয়া এনেকুৱা কৈছে বোলে ৰিলিফ কৰিব অহা মানুহৰ নিজৰে বোলে ফচি আছে গাড়ীত বোলে মইতো ফচি থাকিব বুলি ভাবিছিলোঁ যি হৈছিলে গাড়ীখন ইয়াতো একে গতি ইয়াতো একে গতি আমি সেই গাঁওখনত যিমান বস্তু দিব লগা আছিলে দিলোঁ তাৰপিছতো মানে আপোনালোকৰ যিখিনি কণ্ট্ৰিবিউশ্যন দিছিলে তাৰ অকণমান থাকি গৈছিলেগৈ সেইখিনি আমি কেছ উলিয়াই লৈ আনিছিলোঁ এতিয়া আমি এই লিগিৰি পুখুৰী বুলি যি টুকুৰা জেগা আছে তালৈ গৈ আছোঁ তাতে এতিয়া আমাৰ শিমলুগুৰিত তাত এজনী মাইকী মানুহৰ পইচা অলপ কিবা দৰকাৰ হৈছে বহুত মানে কষ্টত আছে তাৰ কাৰণে কিবা এটা সৰুকৈ আমি কিবা এটা দি থৈ কেছ পইচা নহয় হাৰ্ডলি অলপ সৰুকৈ আমি কিবা এটা দিম মানুহগৰাকীক দি থৈ আহোঁগৈ তাৰপৰা আহি আকৌ লিগিৰি পুখুৰীত যাম লিগিৰি পুখুৰীত যিখিনি বস্তু আছে সেইখিনি দি মেলি আৰু আজিৰ দিনটোলৈ হৈ যাবগৈ দিলোঁ এতিয়া সেই মাইকী মানুহগৰাকীক পইচা পাতি এতিয়া গৈ আছোঁ ডাইৰেক্ট লিগিৰি পুখুৰী দিয়াটো দেখাব নোৱাৰিলোঁ মানে কথা কিছুমান আছে পামগৈ আৰু এতিয়া মাইকী মানুহ আমি দেখাব নোৱাৰোঁ অঁ
এতিয়া ডাইৰেক্ট গৈ আছোঁ আমি লিগিৰি পুখুৰীত গৈ যিখিনি আছেগৈ বস্তু সেইখিনি দিমগৈ দি ওলাই যাম আৰু ইয়াৰ পৰা এতিয়া অলৰেডি তোৰ 4:20 ইয়াতে হ'লগৈ ভাল হ'ল মই দুবাৰ ব্ৰেকফাষ্ট কৰি আহিলোঁ তইতো দুবাৰ কৰিলি ন মই এবাৰ দুবাৰ কেনেকৈ কৰিব পাৰিলি ৰাতিপুৱা এবাৰ ওলাই গৈ হোটেলত খালোঁ পেট নে ঢোল তো দেখাইছোঁ এইখন যে টানি লৈ আনিছে চাগে এখন হেৰি বানপানীত চাগে এখন ফচি আছিলে চাগে স্কুটিখন আৰু এনেকুৱা বহুত মানুহৰো হৈছে কিছুমান গাড়ী টানি লৈ গৈছে গাড়ীত আনিব লগা হৈছে গেৰেজৰ খালি এটা বস্তু নকৰিলে হয় এতিয়া এই সুবিধা চাই মেলি মানে দাম চাম বঢ়াই নিদিলে হয় পটককৈ নাজিয়া টাউনত ৰখাইছোঁ মানে আমাৰ লগত যিজন দাদা আহিছিলে গাড়ী চলোৱা দাদাজন তেখেতৰ পটককৈ ইয়াত কিবা এটা বোলো ভোক লাগিছে খুৱাই লওঁ দাদাক তাৰপিছত আমি যাম লেঙেৰী পুখুৰী লেঙেৰী পুখুৰীৰ পৰা আহি যামগৈ আৰু দাদাই খানা চানা খাই মানে আমিও সৰুকৈ ভাবিছোঁ পেট পূজা এটা কৰি লওঁ আৰু পেট পূজা কৰি আছোঁ অমলেট একদম ৰাতিপুৱাই ওলোৱা সেইকাৰণে সাংঘাতিক ভোক লাগি আছিলে পেট পূজা এইফালে দেখা সিহঁতি কি খাই আছে কেনেকুৱা অনুভৱ আজি এইটো ৰুটি খাই আছোঁ আমি পুৰা আনবিলিভেবল এক্সপিৰিয়েঞ্চ ভাই অনুভৱটো গুৱাহাটীত আপোনাৰ ধুই আহিছোঁ গা পুৰা গা গা ধুই আহিছোঁ ভাই অনুভৱটো চাগে গুৱাহাটীত আছে অমলেট আৰু আণ্ডা বইল আৰু এটা আছিলে ফুচকাটো খালি খাওঁতে ল'বল থাকি গ'ল বেয়া ভোকত আছিলোঁ সঁচাকৈ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি অহা যে 5টা বাজিলে আৰু এতিয়া লিগিৰি পুখুৰীত যাওঁ লিগিৰি পুখুৰীত গৈ বস্তুটো দি আৰু ডাইৰেক্ট ৰিটাৰ্ণ বেক টু তিনিচুকীয়া লিগিৰি পুখুৰী আহি পালোহি মানুহবোৰ একদম কম্বল চম্বল এইবোৰ চোফা টোফা চব মানে পানীত তিতি আছে এইবোৰ চাগে এইবোৰ দেখিছ নাই চব মানুহৰ ঘৰৰ বাহিৰত এটা নহয় এটা চোফা আছেই এইবোৰ সঁচাকৈ ইয়াৰ পানী লেভেলটো চা এইবোৰো কেতিয়াও ঠিক নহয় এই চোফাবোৰ এইটো বস্তু চস্তু চব এনেকৈ ৰাস্তাত এইবোৰ সঁচাকৈ চব বস্তুখিনি এইবোৰ বেলেগ লেভেললৈকে পানী আহিছে দেই পটককৈ লিগিৰি পুখুৰীত নামিছিলোঁ এতিয়া ইয়াত মানে কি হৈছে কিছুমান ৰাস্তাত মানুহ কিছুমান দেখিছোঁ বোলো বস্তু কিছুমান দি থৈ যাওঁ টনাটনি নকৰিব দাদা টনাটনি নকৰিব দাদা হ'ব পাব ৰ'বা ভাইটি ৰ'বা পাবা নহয় ৰ'বা হয় জেচি এই পোৱালিটোক কিবা এটা দি আছোঁ অঁ দি দিম ৰ গাড়ীটো লগ কৰচোন গাড়ীটো লগ কৰ পানী আমি চবকে দি দিলোঁ কেছ আৰু অকণমান ভগাই লওক পাবা ৰ'বা পানী শেষ পোৱালিকেইটা লাইন পাতা পোৱালিকেইটা লাইন পাতা এই ডাঙৰ পোৱালি যোৱা লাইন পাতা যোৱা এইটো ডাঙৰ পোৱালি একো নাই লগ এই আগত দিবলৈ আছে জেচি দে পোৱালি চবকে আনিছোঁ দি দে কৈ এই ইয়াক দে হাতখন কটা লোৱা এইটো অকণমান ডাঙৰ পোৱালি এই পৰিলে দেই এটা হৈ গ'ল এইটো এটা পোৱালি এটা আহিছে কি নাম তোমাৰ চমুৰ ৰাজুৱাৰ অঁ বৈ
জুনত 2টা হ'ল এপেণ্ডিক্স গ'ল বাদা জুলাইত 2টা হ'ল অপাৰেশ্যন কৰি আহিলোঁ এতিয়া মানে হেৰি পইচাৰ কথা আছে এতিয়া আকৌ হাইনিয়া অপাৰেশ্যন এটা হ'ব এতিয়া পইচাৰ কথা আছে এতিয়াতো এয়া বানপানীত আমাৰতো একোৱে নাইকিয়া হ'ল চব ধান চাউল ঘৰ দুৱাৰ আমাৰ ওচৰত কেছ ইমান নাই আমাৰ মানে অলৰেডি বেলেগ জেগাত আমি কিছুমান জেগাত দিলোঁ মানে অলৰেডি আমি আকৌ আহিম তেতিয়া আকৌ আমাৰ ফালৰ পৰা যিমান পাৰোঁ কৰিম এতিয়া কিবা এটা দিম বাৰু আপোনাক দিঘি পুখুৰী ৰাইজে আমাক চৰবত খুৱালে এই বাইদেউ এগৰাকী ঘৰলৈ আহিছোঁ আপোনালোকৰ ঘৰটো দেখাইছোঁ ৰ'ব এইটো ন ঘৰটো চেণ্ডেল পিন্ধি সোমাই দিছোঁ দেই অঁ একদম ভিতৰলৈকে পানী আকৌ অঁ এই ৱালখনটো প্ৰায় ইমান মানলৈকেতো পানী হৈছে চাগে কিবা তিতি আছে এইটো মানে বহি যোৱা 3 দিনৰ বহি যোৱা পানীটো প্ৰথম পানী হওঁতে কিমানখিনি হৈছিল পানী আমাৰ এডিঙি মানে ইমানখিনি মান হৈছিল এডিঙি পানী আমি ওলাই গৈছোঁ এইবিলাক চিমেণ্ট আনি থৈছিলোঁ টান হৈ গ'ল চিমেণ্ট আৰু এইবোৰ বৰবাদ আৰু এইবোৰ এই আজি এইটো মানে পেহী ল'ৰা এটা আহি পেলাই অলপ ঘেল উঠাই দিলে এতিয়া চাফা কৰিব পৰা নাই দাদা এইবোৰ বস্তু বাহনি চব এনেকুৱা কণ্ডিশ্যন হ'ব আমি যাওঁ নবহোঁ পিছফালে একদম অৱস্থা বেয়া আমাক কিবা এটা সহায় কৰিলে ৰাইজেও যদি আমাক কিবা এটা সহায় কৰে আপোনাৰ এই জেগাটুকুৰা কি হয় আমাৰ নাজিৰা লিগিৰ পুখুৰী ন আপোনাৰ নামটো মোৰ নাম ৰমিজা বেগম মানুহজনৰ নাম আবু আলী মোৰ এই ল'ৰা এটা পঢ়ি আছে ক্লাছ 7ত এতিয়া এয়া পৰিৱেশ আপোনালোকে দেখিছে লুকুৱাই কি থ'ম এনেই ঘৰ দুৱাৰ ভগা চিগা আৰু আমি চৰকাৰৰ ফালৰ পৰা ঘৰ চৰ একো পোৱা নাই আমি অকল চাউল 10 কেজি পাওঁ এতিয়া মানুহে বান সাহাৰ্য দিছে আমাৰ বনাই খাবলৈ থাকিবলৈ জেগা নাই দেখিছে নহয় ইমান পানীৰ মাজত আমি কেনেকৈ থাকিম ঘূৰিম কালি পানী আকৌ আহিলে বুলি ক'লে আমি দৌৰা দৌৰি খেদা খেদি গৈ পেলাই লোকৰ চটৰ ওপৰত গৈ পেলাই ৰখিলোগৈ আপোনালোকে যদি সহায় কৰে আৰু মামায়েও যদি আমাক অকণমান ঘৰটো যদি বনাই দিয়ে আমি বহুত মানে ভাল পাম তাকে মোৰো মানে বেমাৰ এই জুনত 2টা অপাৰেশ্যন কৰি আহিলোঁ এপেণ্ডিক্স গ'ল বাদা আৰু জুলাই 19 তাৰিখে 2টা অপাৰেশ্যন কৰিলোঁ কিডনী পাথৰ আৰু এডাল পাইপ সোমোৱা আছিলে এতিয়াও মানে অলপ হাইনিয়া অপাৰেশ্যন হ'ব মোৰ আৰু মানুহজনৰ চুগাৰ এতিয়া জুখি আহিলে 350 আৰু সেইদিনাখন মূৰ ঘূৰাই পৰিলে ময়ো ইয়াত পৰিলোঁ মানুহজনো পৰিলে চাইকেল দোকান আছে পেৰিছৰ আহক চাব আপোনালোকে যদি পাৰে লিগিৰি পুখুৰী এই জেগাটুকুৰা আপোনাৰ নামটো কি কৈছিলে যে মোক এনে বিনু বেগম বুলি ক'লে হ'ব বিনু বেগম বাইদেউ তেখেতৰ ঘৰত এবাৰ পাৰিলে আহিব আমাৰ চাইকেলৰ পেৰিছৰ দোকান এয়া ঘৰ দুৱাৰ এনেকুৱা পৰিৱেশ ইয়াততো একোৱে নাই চিনচাপে নাই ছেকেণ্ড হেণ্ড মেচিন এটা লৈছিলোঁ সেইটো এনেকুৱা হৈ আছে আমাৰ বহুত প্ৰব্লেম ভাইটি আপোনালোকে যদি পাৰে এই বাইদেউগৰাকী ওচৰলৈ আহিব পাৰে মই এবাৰ দেখাই দিছোঁ জেগাটুকুৰা বাহিৰৰ পৰা এই মছজিদটোৰ ওচৰতে আছে এইটো ঘৰটো ঠিক আছে বাইদেউ আহিছোঁ মানুহখিনি সঁচাকৈ দেই কিমান ক্ষতি কৰিলে বানে ক'ব নোৱাৰি মানে এইগৰাকী অকল এগৰাকী বাইদেউ আৰু তেনেকৈ কিমান হাজাৰ হাজাৰ আছে ঠিক নাই বেয়া লাগে দেই এইবোৰ বস্তুবোৰ আমাৰ ফালৰ পৰা যিমান পাৰিলোঁ আমি কৰিলোঁ যদি আপোনালোকে লিগিৰি পুখুৰী আহি আছে লিগিৰি পুখুৰী আহি থাকিলে কাইণ্ডলি তেওঁক এবাৰ যিমান পাৰে আপোনালোকৰ ফালৰ পৰা দি যাব লিগিৰি পুখুৰী পটককৈ আৰু এজনৰ দাদা ঘৰত সোমাওঁ বুলি ভাবিছোঁ এইখন নমস্কাৰ নমস্কাৰ দেই
ভিতৰত পানী সোমাইছিলে নাই শুকালে ন অঁ ইমানমানলৈকে সোমাইছিলে চক মোৰ হাইটটো চক একদম এবুকুলৈকে আৰু পানী এইবোৰ বস্তু পূৰা একদম চেচ আৰু মানে এনেকুৱা হৈ গ'ল ধৰি লওক পটককৈ বানটো আহিলেতো আপোনালোকে কি কৰোঁ কি নকৰোঁ নিচিনা হৈ গ'ল ন এইফালেতো পূৰা পানী মানে কথাটো এনেকুৱা যে আপোনালোকৰ মানে পটককৈ এনেকুৱা হৈ গ'ল মানে অঁ আধা ঘণ্টাৰ ভিতৰতে হৈ গ'ল ন পানীটো কথা নাই বতা নাই বোলে আধা ঘণ্টাৰ ভিতৰতে হৈ গ'ল আৰু তেওঁলোকে কি কৰোঁ কি নকৰোঁ তেনেকুৱা পৰিস্থিতি ঠিক আছে দাদা আহিছোঁ আমাৰ ফালৰ পৰা কিবা যিটো পাৰিলোঁ কৰিলোঁ হা বেয়া চেয়া নাপাব আৰু যিমান পাৰোঁ কৰিলোঁ লিগি প্ৰফিট মেইনলি আপোনালোকে বহুত বেছি সহায় কৰিলে আমাক এই বস্তুটো হ'বলৈ সহায় পোৱাৰ কাৰণে এই বস্তুটো একচুৱেলি ছাকচেছ হ'ল মানুহখিনিও বহুতখিনি এতিয়াও বহুত মানুহ এনেকুৱা আছে যিখিনিয়ে মানে বহুত বস্তু এতিয়াও পোৱা নাই আৰু লিগি পুখুৰীত বিশেষকৈ মানুহৰ ঘৰ বাৰী কি আছিল চোফা টোফা চব চেচ মই দেখাই আছোঁ ৰ'ব এয়া চাওকচোন ইয়াত এই ধুই আছে আলমিৰা এইবোৰ গোটেই পেলাই দিয়া বস্তু আৰু এইবোৰ সেইকাৰণে যদি আপোনালোকে এইফালে আহে বান সাহাৰ্যত যদি পাৰে লিগি পুখুৰীৰ ফালে আহিব এতিয়াও মানুহে বহুত এনেকুৱা ভিতৰলৈকেতো আমি যাব নাপালোৱে আজি যদি পাৰে লিগি পুখুৰীৰ ফালে আহি কিবা যিমান আপোনালোকৰ ফালৰ পৰা আহে কৰিব অঁ দি আছোঁ সেইটো কাৰণে ৰখাইছোঁ দেই বাইদেউ আহিছোঁ আৰু আছেনে এতিয়া যিখিনি আমি বস্তু কিনিছিলোঁ তাৰ পাছতো যিখিনি আমাৰ অকণমান পইচা থাকি গৈছিলেগৈ যে সেইখিনি কেছ বিলাই আছিলোঁ আমি এনেকৈ দিলোঁ এই ঘৰটো যেতিয়া গৈছিলোঁ যে তাত দিলোঁ আৰু এনেকৈ দুঠাইতমান দিলোঁ আমি এতিয়া আৰু অকণমান আছে সেইখিনি দি মেলি যামগৈ আৰু আজিলৈ দাদা আহিছোঁ দেই এয়া শিৱসাগৰ শিৱদৌল ইমান দূৰ আহিলোঁ যদি শিৱসাগৰটো শিৱদৌলটো বোলো এনেই পাক এটা মাৰি যাওঁ যিহেতু চব কাম ভালে ভালে হৈ গ'ল ডাইৰেক্ট ঘৰ ফাইনেলি কেইটা বাজিছে 7:10 ঘূৰি পকি শিৱসাগৰ বাইপাছ ওলালোহি আৰু ফাইনেলি পটককৈ খাবলৈ ৰখাইছোঁ এইখন পটককৈ খাবলৈ ৰখাইছোঁ এতিয়া কেইটা বাজিলে 8টাই বাজিলে লাঞ্চ ডিনাৰ চব একেলগে আৰু এতিয়া বৰলুইত ধাবা খানা আহি গ'ল এতিয়াও ৰ'ব নোৱাৰোঁ পূৰা এটেক কৰি দিওঁ খানা হৈ গ'ল এতিয়া ডাইৰেক্ট যাওঁ ঘৰ এতিয়া চব হৈ গ'ল বৈ ফাইনেলি তিনিচুকীয়া পালোহি আৰু অৱশেষত কেইটা বাজিলে 10:30 এতিয়া প্ৰথমতে ইয়াক এৰিম তাৰপিছত ইয়াক এৰিম তাৰপিছত এইকেইটাক এৰিম একেবাৰে লাষ্টত মোৰ ঘৰ সোমাই আৰু ভাগৰ লাগিছে কিন্তু সঁচাকৈ দিনটো ভালে গ'ল দেই আমি ঘৰ পৰা Success. অলমষ্ট 14-15 ঘণ্টা হৈ গ'ল অঁ ঘৰ পৰা ওলোৱা ৰাতিপুৱা 7টাতে ইহঁতি ওলালেতো 15 ঘণ্টা হৈ গ'ল আমি ওলোৱা এতিয়ালৈকে ঘৰ সোমোৱা নাই সেইকাৰণে মোৰ টোপনি ধৰিছে সেইকাৰণে ইয়াত টোপনি ধৰিছে মহ ওলাইছে বহুত গাড়ীত তই ভালে গাড়ীত বহুত মহ ওলাইছে কিলাৰ লাগে নেকি ইমান কিলাৰ বাকিলেও এতিয়া নিজৰ নিজৰ কাৰণে নাই ল'বলৈ আছে তাত বাই 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 নেক্সট টুক নমাম গম পাইছনে অ'কে আলবিদা আলবিদা দে ভাগৰ লাগিছে বাই বাই গুড নাইট কোনোবা এটা আগলৈ শুনা বাই 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 ভাল লাগিলে আজি
এতিয়া নেক্সট তোক মোৰ ষ্টপেজ অলপ আগত তাৰপিছত মই একেবাৰে লাষ্টত বাই 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 জয় গুড নাইট গুড নাইট গুড নাইট বাই বাই তেতিয়াহ'লে তোকো বাই 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 গুড নাইট ভাল লাগিল বাই বাই যাবি গোটেইকেইটাকে ঘৰত থলোঁ এতিয়া অকলে অকলে গৈ আছোঁ ঘৰলৈ আজি দিনটো ভালে লাগিলে দেই বহুতখিনি মানুহৰ সহায় হ'ল আৰু এটা ছাকচেছ বুলি ক'ব পাৰি ইমানে আৰু যদি ব্লগটো ইয়ালৈকে চালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই পুৰা বৰষুণ পুৰা পানী পুৰা বৰষুণ পুৰা বৰষুণ পুৰা পানী পুৰা বৰষুণ अरे कहना क्या चाहते हो পুৰা হৰহৰাই বৰষুণ আহি গ'ল ইয়াত এতিয়া মাথাউৰি ভাঙো ভাঙো অৱস্থা হৈ আছে আমি গম নাপাওঁ আমি গাড়ীত গৈ আছো এইফালে চাওক পুৰা বৰষুণ আহি গ'ল ডাঙৰকে পুৰা গাত আৱাজ শুনক এইফালে ত্ৰিপাল টানি লৈছো এইফালে পুৰা বৰষুণ মাথাউৰি বোলে ভাঙো ভাঙো অৱস্থা হৈ গৈছে এইফালে আমাৰ চাকিল আৰু মই বেক চাইডে হ'লেও যাম আমি ফুল এডভেঞ্চাৰ হৈ আছে ইয়াত চাওক ক'ত আছে চাকিল নিমাইজান পাৰ হৈ গ'লো ফুল বৰষুণ ইয়াত পুৰা বৰষুণ পুৰা জোৰছে দিছে বৰষুণ গৈ আছো বহুত বাণিজ্য হোৱা হৈ গ'ল পানী বহুত থাকি গৈছে মানুহ এতিয়া পানী মানে ইমান এইটো হোৱা পানীৰ দৰকাৰ নাই বৰষুণ যদি আপোনালোকে পাৰে পাতি এইটো বম দ আছে দেই